নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে থাম্বনেইল চাই গম পাইছেই নিশ্চয় আজি মই কিহৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ। হয় বন্ধু বান্ধৱীসকল, অনলাইন শ্বপিং এপ্লিকেশ্যন ফ্লিপকাৰ্টত আপোনালোকে 500 টকাৰ তলৰ যিকোনো প্ৰডাক্টতে ডেলিভাৰী চাৰ্জেছ পে' কৰিব লগা হয়, কিন্তু আপোনালোকে এই ডেলিভাৰী চাৰ্জেছটো কাটি দি সম্পূৰ্ণৰূপে ফ্ৰী কৰিব পাৰে। এই কামটো কেনেকৈ কৰিব পাৰি তাক আমি চাওঁ আহক। এতিয়া মই ফ্লিপকাৰ্ট এপটো অন কৰি লৈছোঁ। অন কৰি লোৱাৰ পাছত আপোনালোকে দেখিবলৈ পাইছে এইটো ফ্লিপকাৰ্ট এপটো অ'পেন হৈছে। অ'পেন হোৱাৰ লগে লগে মই ইয়াত চাৰ্চ কৰিম, মই যিকোনো এটা চাৰ্চ কৰিম। এতিয়া মেন টি চাৰ্ট চাৰ্চ কৰিছোঁ, কাৰণ মই এতিয়া নিকিনো, যিহেতু আপোনালোকক দেখুৱাবৰ কাৰণে এইটো কৰিছোঁ। মই ধৰি লওক এইটোকে বাই কৰিম। এতিয়া আপোনালোকে দেখিছে এইটো ৰিয়েল প্ৰাইচটো হৈছে 249 আৰু ইয়াৰ ডেলিভাৰী চাৰ্জেছ হৈছে 40 ৰুপিজ। তেনেহ'লে ইয়াৰ দামটো টোটেল দাম হ'ব আপোনাৰ 289। এতিয়া মই কি কৰিম, এম চাইজ দি লৈছোঁ, এড টু কাৰ্ট কৰি দিলোঁ। এইটো মই যিহেতু এতিয়া এই প্ৰডাক্টটো কিনিম বুলি লৈছোঁ, তেনেহ'লে মই এড টু কাৰ্ট কৰি দিলোঁ। টু কাৰ্ট কৰি দিয়াৰ লগে লগে প্ৰডাক্টটো কাৰ্টত গুচি যাব। এতিয়া আমি কাৰ্টত যাম। কাৰ্টত অহাৰ লগে লগে আপুনি ইয়াত দেখিছে কোৱান্টিটি, ইয়াত দেখিছে আপোনালোকে কোৱান্টিটিটো টিপি দিব। টিপি দিয়াৰ লগে লগে বঢ়াই দিব ইয়াৰ কোৱান্টিটি, যাতে এইটো 500 টকা কি কৰিব, ইয়াৰ কোৱান্টিটি 3টা কৰি দিব, বঢ়াই দিলে। এতিয়া 500 টকাৰ ওপৰত হৈ গ'ল। ইয়াত আপোনাৰ দেখিছে ডেলিভাৰী চাৰ্জেছ ফ্ৰী। তেনেহ'লে আপুনি এতিয়া এইটো কণ্টিনিউ কৰি দিব। আপুনি অৰ্ডাৰটো প্লেচ কৰি দিব। পে'মেণ্ট অপশ্যন, পে'মেণ্ট আপুনি কেছ অন ডেলিভাৰী, প্লেচ অৰ্ডাৰ 627 কনফাৰ্ম। এটা কনফাৰ্ম কৰি দিব। কনফাৰ্ম কৰি দিয়াৰ লগে লগে আপোনাৰ অৰ্ডাৰটো কনফাৰ্ম হৈ গ'ল। এতিয়া আপুনি কি কৰিব, আপোনাকতো 3টা চাৰ্ট লাগে ন, তেনেহ'লে আপুনি কি কৰিব, এতিয়া মাই অৰ্ডাৰত যাব। মাই অৰ্ডাৰত গৈ পিনি 2টা চাৰ্ট আপুনি কেঞ্চেল কৰি দিব। আপুনি 2টা কেঞ্চেল কৰি দিব। কেঞ্চেল কৰি দিয়াৰ লগে লগে আপোনাৰ যোনটো ডেলিভাৰী চাৰ্জেছ আছিলে সেইটো ফ্ৰীয়ে থাকিব। আপুনি এটা চাৰ্টত আপুনি তেতিয়া পে' কৰিব লাগিব 249। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিল। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক এটা কৰি দিব আৰু আপোনাৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।